নমস্কাৰ জনাইছো পিআই নিউজৰ সমদৰ্শকক এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ আপোনালোকক দিবলৈ আহিছো ষ্টুডিঅ'লৈ অহাৰ প্ৰাক মুহূৰ্তক আপোনালোকক জনাও যে বিজেপিও এতিয়া পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হৈ পৰিছে অকল কংগ্ৰেছই যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হৈ পৰিছে তেনেকুৱা কথা নহয় এতিয়া বিজেপিটো পৰিয়ালতন্ত্ৰৰ ৰাজনীতি চলিছে এই কথা মই মিছা কোৱা নাই এই কথা তথ্য সহকাৰে আপোনালোকক আজিৰ এই খবৰটোৰে জনাম যে বিজেপিৰ ভিতৰ বা বিজেপিও এতিয়া পৰিয়ালতন্ত্ৰৰ ৰাজনীতি চলিছে আৰু বিজেপিৰ ভিতৰতো বিসম্বাদ সৃষ্টি হৈয়ে আছে আৰু মাজতেই এতিয়া বিজেপিত পৰিয়ালতন্ত্ৰ চলিছে অকল যে কংগ্ৰেছই স্বাধীনতাৰ পিছৰ পৰাই পৰিয়ালতন্ত্ৰৰ ৰাজনীতি কৰি আছে এনেকুৱা কথা নহয় বিজেপিটো এতিয়া পৰিয়ালতন্ত্ৰৰ ৰাজনীতি চলিছে মই তথ্য সহকাৰে আপোনালোকক জনাও প্ৰথমতে যদি জনাও শিলচৰৰ সাংসদ ৰাজীৱ ৰয়ৰ কথাটো যদি আমি চাওঁ মই টেলিভিছনৰ স্ক্ৰীনত দেখাই লৈছোঁ এইসমূহ ছবি য'ত শিলচৰৰ সাংসদ ৰাজীৱ ৰয় বৰ্তমান সাংসদ হৈ আছে শিলচৰৰ আৰু তেখেতৰ পিতৃ আছিলে আৰু বিমলাংশু ৰায় তাৰ তলৰ থকা ফটোখন হৈছে বিমলাংশু ৰায়ৰ আৰু বিমলাংশু ৰায় হৈছিলে সাংসদ ৰাজদীপ ৰায়ৰ পিতৃ অৰ্থাৎ বিমলাংশু ৰায় হৈছে বিধায়ক ৰাজদীপ ৰায়ৰ পিতৃ আছিলে আৰু পিতৃৰ পিছতে পুত্ৰ ৰাজদীপ ৰায়ে হৈছে সাংসদ অৰ্থাৎ শিলচৰখন যদি চাওঁ শিলচৰখনত কিন্তু পিতৃ বিধায়ক থাকি পৰৱৰ্তী পৰ্যায়ত পুত্ৰ সাংসদ হ'ল অৰ্থাৎ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি ইয়াৰ পিছতে আকৌ আহিছোঁ আন দুটা ছবি আপোনালোকক দেখাওঁ আপোনালোকৰ চিৰপৰিচিত ছবি প্ৰথমটো ছবি হৈছে সুমন হৰিপ্ৰিয়া হাজো সমষ্টিৰ বিধায়িকা আৰু দ্বিতীয়খন তলত ছবি থকা ফটোখন হৈছে বিজয়া চক্ৰৱৰ্তী আৰু বিজয়া চক্ৰৱৰ্তী কোন আপোনালোকে জানে সুমন হৰিপ্ৰিয়া কোন আপোনালোকে জানে বিজয়া চক্ৰৱৰ্তী হৈছে সুমন হৰিপ্ৰিয়াৰ মাতৃ আৰু সুমন হৰিপ্ৰিয়া বৰ্তমান হাজো সমষ্টিৰ বিধায়িকা আৰু বিজয়া চক্ৰৱৰ্তী প্ৰাক্তন সাংসদ গুৱাহাটী সমষ্টিৰ অৰ্থাৎ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি মই এনেই কোৱা নাই আজিৰ এই অনুষ্ঠানটোত তথ্য সহকাৰে ছবিৰ সহকাৰে আপোনালোকক জনাই আছোঁ ইয়াৰ পিছত আকৌ বিজেপি কেনেধৰণে পৰিয়ালতন্ত্ৰৰ ৰাজনীতি কৰি আছে তেতিয়াহ'লে দেখোঁ যে আমি যদি ৰঞ্জিত দাসৰ কথাটো চাওঁ যিয়ে বৰ্তমান ৰঞ্জিত দাস ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিৰ পদত আছে আৰু বৰ্তমান সিদিনা ৰঞ্জিত দাসে সভাপতিৰ পদত পুনৰ আসন অলংকৃত কৰিলে আৰু তেখেতৰ তলৰ যিখন ছবি আপোনালোকক দেখাইছোঁ তাহলে সেয়া অনুপ বৰ্মনৰ ছবি আৰু অনুপ বৰ্মন হৈছে ভাৰতীয় জনতা পাৰ্টীৰ অসম যুৱ মৰ্চাৰ সভাপতি অৰ্থাৎ অনুপ বৰ্মন হৈছে ৰঞ্জিত দাসৰ ভতিজা অৰ্থাৎ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি মই ছবি সহকাৰে আপোনালোকক জনাই আছোঁ যে বিজেপিত কেনেধৰণে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে যিসমূহ ৰাজনীতিৰ কথা আমি গমকে পোৱা নাই আজি ৰঞ্জিত দাস ৰাজ্যিক সভাপতি সমান্তৰালভাৱে তেখেতৰে ভতিজাক অনুপ বৰ্মন যুৱ মৰ্চাৰ অসম ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সভাপতি অৰ্থাৎ পৰিয়ালৰ মাজতে সীমাবদ্ধ যদিও বিজেপিয়ে কয় পৰিৱৰ্তন সবকা সাথ সবকা বিকাশ কিন্তু ভিতৰত তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ইয়াৰ পিছতে আহিছোঁ মই বিজেপিৰ বৰ্তমান ৰাজ্যিক সম্পাদক ইতিমধ্যে সভাপতিৰ কথা ক'লোঁ আৰু যুৱ মৰ্চাৰ সভাপতিৰ কথাও ক'লোঁ ইয়াৰ পিছত আহিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদক মৃগাংক বৰ্মনৰ কাহিনী আৰু মৃগাংক বৰ্মনৰ তলতে থকা সেই ছবিখন হৈছে তেখেতৰ পত্নীৰ নাম কৃষ্ণা দাস বৰ্মন আৰু কৃষ্ণা দাস বৰ্মন হৈছে বৰ্তমান ছ'চিয়েল ৱেলফেয়াৰৰ চেয়াৰমেন কথাটো হৈছে এনেকুৱা ধৰণৰ যে তেখেতৰ স্বামী দেৱতাই বৰ্তমান বিজেপিৰ ৰাজ্যিক কমিটিৰ সম্পাদকৰ দায়িত্ব থকাৰ বাবেই তেখেতে চেয়াৰমেনৰ দায়িত্বত আছে পত্নীয়ে এইসমূহ প্ৰশ্ন এতিয়া জনসাধাৰণৰ মাজত আহিছে যে বিজেপিৰ ভিতৰ চৰাটো কিন্তু জনসাধাৰণে গম নোপোৱাকৈ ভিতৰি পৰিয়ালতন্ত্ৰৰ ৰাজনীতি চলিছে আৰু এটা কথা জনাওঁ যেতিয়া ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এটা কথা কৈছিল যে এইবাৰ 20ৰো অধিক ব্যক্তিয়ে বিধানসভা নিৰ্বাচনত টিকট নাপাব অৰ্থাৎ পূৰ্বৰ বহু বিজেপিৰ বিধায়কৰ টিকট কৰ্তন হ'ব এইবাৰ 21ৰ নিৰ্বাচনত এই ঘোষণাটো হোৱাৰ পিছতে বিভিন্ন ধৰণৰ চৰ্চা হৈছিল আজি মই আপোনালোকক জনাইছোঁ যদি সঁচাকৈ চৰ্চা হয় 20ৰো অধিক বিধায়কৰ নাম কৰ্তন হ'ব তাত হিলাৰিত্বৰ নাম ওলাইছিল বা বহুত কেইজন ব্যক্তিৰ নাম ওলাইছিলে বিধায়ক যিয়ে বৰ্তমান বিধায়ক হৈ আছে তেতিয়াহ'লে এই পৰিয়ালৰ পিতৃ মাতৃ বা পৰিয়ালৰ স্বামী থকা ব্যক্তিসকলে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে টিকট পাবনে নাপাব এই বিষয়টো এতিয়া আজি তাৰিখত বিৰাট ডাঙৰ চৰ্চা আৰু ডাঙৰ প্ৰশ্ন এইসমূহ আটাইবিলাক প্ৰশ্নৰ উত্তৰ মই ৰাইজৰ ওচৰত এৰিছোঁ মই অনুষ্ঠানত কৈছিলোঁ যে গ্ৰাফিক্সৰ সহায়ত আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ যে কেনেধৰণে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে আৰু মই জনাই দিছোঁ আপোনালোকে দেখা এয়া প্ৰথম দৃশ্য হৈছে সাংসদ শিলচৰ ৰাজদীপ ৰয় আৰু তেখেতৰ পিতৃ বিমলাংশু ৰয় আৰু বিমলাংশু ৰয় আছিলে ৰাজদীপ ৰয়ৰ পিতৃ দ্বিতীয়টো স্ক্ৰীন আপোনালোকৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰা প্ৰথমটো ছবি হৈছে সুমন হৰিপ্ৰিয়া বিধায়িকা হাজো আৰু তাৰ তলতে থকা ছবিটো হৈছে বিজয়া চক্ৰৱৰ্তী আপোনালোকৰ পৰিচিত গুৱাহাটীৰ প্ৰাক্তন সাংসদ
তাৰ পিছৰ ছবিখন আপোনালোকক দেখাইছোঁ ৰাজ্যিক সভাপতি বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ ৰঞ্জিত দাস আৰু তেখেতৰ তলত থকা ছবিখন হৈছে অনুপ বৰ্মন যিয়ে ৰঞ্জিত দাসৰ ভতিজা সভাপতি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি তাৰ পিছতে আহিছোঁ মৃগাংক বৰ্মনৰ এইখন ছবি আৰু মৃগাংক বৰ্মন হৈছে ৰাজ্যিক সাধাৰণ সম্পাদক ভাৰতীয় জনতা পাৰ্টি আৰু তাৰ তলত থকা ছবিখন হৈছে কৃষ্ণা দাস বৰ্মন আৰু কৃষ্ণা দাস বৰ্মন হৈছে মৃগাংক বৰ্মনৰ পত্নী বৰ্তমান চেয়াৰমেন ছ'চিয়েল ৱেলফেয়াৰৰ অৰ্থাৎ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এই গুৰুত্বপূৰ্ণ খবৰটো দি পিআই নিউজৰ ষ্টুডিঅ'ৰ পৰা মই নৱজ্যোতি কলিতাই বিদায় মাগিছোঁ আৰু জনসাধাৰণক পুনৰবাৰ আপোনালোকৰ বিবেকক বিশ্লেষণ কৰিবলৈ এৰি দিছোঁ এই খবৰটো যে বিজেপিৰ ভিতৰতো কিন্তু পৰিয়ালতন্ত্ৰৰ ৰাজনীতি চলি আছে বিদায় লৈছোঁ এই খবৰটো দি চাই থাকিব পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে